চাপৰৰ ৰঙামাটি বজাৰত নতুনকৈ মুকলি কৰা হ'ল এটিএম সেৱা। হয়, আজি ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটি বজাৰত নতুনকৈ এখন এটিএম সেৱা মুকলি কৰা দেখা যায়। আজি এটিএমখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰঙামাটিৰ মাজেৰগাঁৱত থকা চম্পাৱতী একাডেমীৰ প্ৰধান শিক্ষক আমিনুল ইছলামে। উল্লেখ্য যে ভাৰত চৰকাৰ আৰু বেংক কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত এটিএমখনে বৃহত্তৰ ৰঙামাটি অঞ্চলৰ 10খন গাঁৱৰ লগতে চুবুৰীয়া সূতাপাৰা, ছয়বাৰী আদি অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ সমাধান কৰিলে বুলি এটিএমৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। উক্ত এটিএমখনত সকলো বেংকৰ এটিএম কাৰ্ড প্ৰযোজ্য হ'ব বুলিও জানিবলৈ দিয়ে। এটিএমখনত 24 ঘণ্টাৰ ভিতৰত 14 ঘণ্টাই গ্ৰাহকৰ বাবে খোলা থাকিব বুলি জনায়। উক্ত এটিএমখনত GPS ছিষ্টেমৰ কেমেৰা এটাও আছে। উক্ত এটিএম মালিকৰ মোবাইলৰ লগতে হাইটেক কোম্পানীৰ লগত সংলগ্ন হৈ আছে। মুঠতে এতিয়াৰ পৰা টকা উঠাবলৈ বা জমা ৰাখিবলৈ চাপৰলৈ যাব নালাগে। চাপৰৰ ৰঙামাটিৰ পৰা আমানুৰ ইছলামৰ ৰিপৰ্ট, নিউজ পাৱাৰ। নতুনকৈ এটিএম মুকলি কৰা আমি দেখা পাইছোঁ। গ্ৰাহকে কি সুবিধা পাব ইয়াতে? হয়, আমি বৃহত্তৰ ৰঙামাটি অঞ্চলত বহুদিনত আমাৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা আছিল। এই সমস্যা আজি হয়তো আমাৰ ৰঙামাটি অঞ্চলৰ মাহিয়া ড্ৰেছেছ এণ্ড টেইলৰ্ছৰ স্বত্বাধিকাৰী তথা আজি যি আমি শুভ উদ্বোধন কৰিবলৈ ওলাইছোঁ এটিএম অৰ্থাৎ হিটাচি কোম্পানীৰ পৰা আমাৰ যি এটিএম সুবিধা ইয়াত দিয়া হৈছে, ইয়াত আমি বিভিন্ন ধৰণৰ সুবিধা হয়তো লাভ কৰিম। ইয়াত তাৰে ভিতৰত আমি কিমান ঘণ্টা খোলা থাকিব এটিএমখন? এটিএমটো আমাৰ ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ইয়াত খোলা থাকিব। সকলোৱে মানে ইয়াত 4 ধৰণৰ সুবিধা লাভ কৰিব। কি টকা ডিপ'জিট কৰিব পাৰিব, টকা উইথড্ৰ কৰিব পাৰিব, আৰু লগতে বেলেঞ্চ ইনকুৱাৰী আৰু লগতে আমাৰ আৰু অন্যান্য সুবিধাবিলাক পাব, অৰ্থাৎ পিন চেঞ্জ, পিন জেনেৰেট ইত্যাদি ধৰণৰ সুবিধাবিলাক ইয়াত লাভ কৰিবলৈ সক্ষম হ'ব। এইটো ভাৰত চৰকাৰৰ পৰা অনুমোদিত? ভাৰত চৰকাৰৰ পৰা এইটো অনুমোদিত। এইটো আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব বুলি মই বোধ কৰিছোঁ। এই স্বত্বাধিকাৰী কোন? এই আজি আমি যিটো উদ্বোধনী কৰিলোঁ ইয়াৰ স্বত্বাধিকাৰী হ'ল আব্দুল মজিদ আহমেদ, ৰঙামাটি অঞ্চলৰে এজন নাগৰিক।